हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আপোনাক নিপুণ গোস্বামী নামৰ ইউটিউব চেনেলটো নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফ্ৰেন্ডছ, আপোনালোকে বাৰু কেতিয়াবা মন কৰিছেনে যে এই যে ডায়াবেটিছ পেচেণ্টসকল থাকে, এই সকল মানুহে চেনি বা মিঠা খাব নোৱাৰে, কিন্তু তাৰ বিপৰীতে তেওঁলোকেতো নিমখ খাই থাকে। ধৰক ভাত খায়, ভাতৰ লগত আঞ্জা খায়, আঞ্জাত নিমখ দিয়া থাকে, ভাতৰ লগত ভাজি খায়, সেই ভাজিত নিমখ দিয়া থাকে। তো চেনি নাখায়, নিমখ খায়, কিন্তু তেওঁলোকে এই যে নিমখ খায়, নিমখীয়া বিস্কুটটো কিন্তু নাখায়। এটা স্পেচিয়েল বিস্কুট থাকে ডায়াবেটিছ পেচেণ্টৰ কাৰণে, সেই বিস্কুটটোহে খায়। যেতিয়া তেওঁলোকে ভাতৰ লগত নিমখ খায়, ভাজিত দিয়া নিমখ খায়, আঞ্জাত দিয়া নিমখ খায়, তেতিয়াহ'লে তেওঁলোকে এই নিমখীয়া বিস্কুটটো কিয় নাখায়নো, বা তেওঁলোকৰ কাৰণে এই স্পেচিয়েল এবিধ বিশেষ বিস্কুট বনাবলগীয়ানো কিয় হ'ল? আজি ভিডিঅ'টোত মই তাকে কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, এই যে নিমখীয়া বিস্কুটটো থাকে, এই নিমখীয়া বিস্কুটটোত নিমখৰ পৰিমাণটো বেছি থাকে কাৰণে আমি যেতিয়া খাওঁ ইয়াত নিমখৰ সোৱাদটো পাওঁ, কিন্তু একচুৱেলি তাত কিছু পৰিমাণে হ'লেও চেনি দিয়া থাকে। আৰু এই যে নিমখীয়া বিস্কুটটো থাকে, এইটো অভেনত বেক কৰা হয়, যাৰ ফলস্বৰূপে যেতিয়া কোনো এজন ডায়েবেটিছ পেচেণ্টে এই বিস্কুটটো খাব, তেতিয়া তেওঁৰ শৰীৰত গৈ পেলাই সেই বিস্কুটটোৱে অভেনত বেক কৰাৰ ফলত ধৰক কিবা প্ৰকাৰে ক্ষতি কৰিব পাৰে, বা তাৰ লগে লগে তাত যিহেতু চেনি দিয়া থাকে, সেই চেনিখিনিয়ে তেওঁৰ শৰীৰত গৈ শৰ্কৰা বা চুগাৰৰ পৰিমাণটো বঢ়াই দিব, যাৰ ফলত তেওঁৰ ধৰক অহিত হোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু তাৰ বিপৰীতে যিটো বিস্কুট তেওঁলোকৰ বাবে স্পেচিয়েলি বনোৱা থাকে, সেই বিস্কুটটো তাতো বহুত কম পৰিমাণৰ চেনি দিয়া থাকে, বহুত কম পৰিমাণে চেনি দিয়া থাকে, যাতে তেওঁলোকৰ কোনো ক্ষতি নহয়। আৰু সেই বিস্কুটটো বেকিং পদ্ধতিও বেলেগ, অভেনত সেই বিস্কুটটো বেক কৰা নহয়, সেই পদ্ধতিটো বেলেগ। আৰু যিহেতু সেই বিস্কুটটোত খুব কম পৰিমাণৰ চেনি দিয়া থাকে, আৰু তাত যিবোৰ নেচাৰেল বস্তু পায়, সেই ধৰক যিবোৰ কেঁচামালেৰে সেই বিস্কুটটো বনায়, সেইবিলাকৰ সোৱাদেহে সেই বিস্কুটটোত বেছিকৈ থাকে। সেইকাৰণে সেই বিস্কুটটো খোৱাৰ ফলত এজন ডায়েবেটিছ ৰোগীৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে তেওঁলোকক ডাক্তৰেও ছাজেষ্ট কৰে সেই বিশেষ বিস্কুটবিধ খাবৰ কাৰণে, যিবোৰ তেওঁলোকৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে। আৰু সেইকাৰণেই কোনো ধৰণৰ ডায়েবেটিছ ৰোগীয়ে নিমখীয়া বিস্কুট নাখায়। তো আজিৰ ভিডিঅ'টোত ইমানেই। লগ পাম এটা নতুন ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে চাই কিবা এটা বুজিলে। আজিকালি বাৰু ঘৰে ঘৰে ডায়েবেটিছ পেচেণ্ট আপোনালোকে নিশ্চয় দেখিছে, ডায়েবেটিছ মানুহৰ স্পেচিয়েল বিস্কুটটো। তো এইটোৱে আছিল আজি সৰু ভিডিঅ'। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়াহ'লে টাটা, বাই বাই।